Hey guys, আজি দেখিছেনে হাতত কি লগাই থৈছে জেতুকা আৰু জেতুকা লগাইছো এই কাৰণে যে কাইলে বিহু নাচিবলৈ যাম জেং বিহু আছে যেহেতু ইমান দিনৰ পৰা আপোনালোকে দেখি আছিলে মই বৰি জেং বিহু শিকা সেই কাৰণে কাইলে আৰু নাচিবলৈ যাম আৰু এতিয়া লগাই লৈছো আপোনাৰ ৰাতিয়ে জেতুকা লগাই লৈছো কাৰণ কাইলে কি হয় ক'ব নোৱাৰো সময় নাপাব বাৰু সেই কাৰণে আজি লগাই লৈছো আৰু জেতুকাখিনি কালাৰটো ইমানেই ধুনীয়া উঠিছে আৰু সেই কাৰণে মানে মই হাতত লগোৱাৰ উপৰি মানে ভৰিয়ে চৰিয়ে চবতে লগাই জেতুকাৰ কালাৰ দেখি মানে মায়ে নিজেতো লগালেই এতিয়া দেউতাকো লগাই দিছে পুৰা ধুনীয়াকৈ দেউতা পাতি আচাৰত লগাইছে আৰু এইফালে মোৰ জেতুকা কালাৰ চাওক আৰু এইফালে ওলাই মেলি মই গৈ লগৰজনীৰ ঘৰলৈ গ'লোঁ গোটেইখিনি আমি তাতে ৰখিলোঁগৈ আৰু ইয়াত গোটেইখিনি আমি চবেই ৰেডি হৈ মেলি তাত ৰৈ আছোঁ আৰু চব অহালে এয়া হেৰি দলপতি মানে এইটো ষ্টাইলে তাৰ সদায় বেছিভাগ এইটো ষ্টাইলতে থাকে আৰু আজিও এইটো ষ্টাইলতে সেইটো হৈছে এজনী হৈছে সোণমণি সোমাই আছে আৰু এতিয়া আমি নাচি মেলি আহি গ'লোঁ আৰু লাষ্টত মই লগাই দিম অলপমান নাচৰ ভিডিঅ'টো পুৰা টেনশ্যনত এতিয়া আমি বিহু নাচি শেষ হ'ল এইফালে আমাৰ খাওৰাখন পূৰা খাইছে কিমান দিনৰ বুকত আমি মানে কণী আনি থৈছোঁ মানে সেইটো চবেই খিচিৰি খাইছে সুদা সুদাকৈ উলিয়াই একো নহয় সিহঁতৰ হেৰি লাগক এইয়া হৈছে লোৱা ল আৰু এনেকৈ লগৰ কেইজনৰ লগত খাই মেলি উঠি এইফালে আমি এযোৰা জেং বিহু চাই ল'লোঁ আৰু চাই মেলি আমি ঘৰলৈ বুলি আহি দিম বাকী আৰু আমাৰ লং ভিডিঅ'টো মই লাষ্টত অলপমান দি থৈছোঁ বাকী আপোনালোকে চাব আৰু লং ভিডিঅ'টো গোটেইটোৱে দিয়া আছে এইটো আপোনালোকে গৈ চাব পাৰে বাকী আজিলৈ আহিছোঁ বাই আৰু লং ভিডিঅ'টোত কিন্তু লাইক কৰিব নাপাহৰিব দেই এইটোতো কৰিব দেই আজিলৈ আহিছোঁ বাই বাই